তেতিয়া দিনৰ সফিষ্টিকেশনটো কেনেকুৱা আছিল বহুত বেছি বেলেগ ধৰণৰ আছিল ন আজিৰ অলপ সফিষ্টিকেশনটো কমিল নেকি মানুহৰ না আজিকালি অলপ আছে মানে কেতিয়াবা কম্পেয়াৰ কৰো তেতিয়াৰ দিনৰ কাহিনীবোৰ যেতিয়া শুনো মানে তেতিয়া অলপ বিলাসিতাটো অলপ বেলেগ ধৰণৰ আছে বেলেগ ধৰণৰ দেখুৱাই একদম মানে হাউচ কোট টাইপ কি হাউচ কোট নহয় এইটো কি বুলি কয় বা এনেকুৱা মানে এইটো যিটো পিন্ধিছে আৰু কয় নেকি মতা মানে হাউচ কোট পিন্ধে নেকি আৰু অসমীয়া বুলি ক'লে কিবা এটা বিৰাট এলিগেন্ট এটা অ খুব হেৰি এটা গহীন মানে ভাৱ এটা আহে ন মনলৈ তুমি খাইছা সেনেকুৱা টাইপ ক'ব মানে আজিকালি অসমীয়া ডেছক্ৰিপশ্যনটো কিন্তু অলপ সলনি হৈ গ'ল ন আজিকালি মানে সেই টিপিকেল বস্তুটো আজিকালি আমি দেখা টিপিকেলটো নাপাওঁ নাই আচলতে খুব গোটেই বস্তুবিলাক মই কৈছোঁ নহয় এতিয়া গ্ল'বেল টাইপৰো হৈ গৈছে অলপ মানে ক'ৰবাত ধৰা চব ছ'চিয়েল মিডিয়াৰ গাতে দুখ এই মোবাইল ফোনটোৰ গাতে দুখ কেতিয়াবা মোবাইল ফোনটো পেলাই দিব দিয়ে যদি আপোনাক পেলাই দিবনে যে কালিৰ পৰা ইউজ কৰিব নালাগে মই বিৰাট প্ৰয়োজন ভাল নাই পাওঁ